তো এই দোস্তৰ কাৰণে মই চেলি দিবাচোন ব্লগ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ তো গোহিনপাৰা থানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এইফালে আছে হৃদাংগ সৌৰভ কাক ফোন কৰিছে কাক ফোন কৰিছা দীপ তই না মোবাইলটো ধৰবা জানা নাই মোবাইলটো ল যদি এনেকৈ ল'ব লাগে এনেকৈ যাতে চিধাকৈ দেখাবে তই না কিয় এনেকৈ তেৰাকৈ ল সেইটো কিয় ভাল লগা নাই কি দেখি মোবাইল লয় একেবাৰে আছে তেৰাকৈ ল আমিওতো সেই আগতে ব্লগাৰ আছিলোঁ না যদি তেৰাকৈ ল এই শিল আৰু তোৰ মোবাইল হ'ব দে আবু দেখা ভুলিছি দেখছি না নাং নাং ভুলত দেখি থাকে তো বাকী যিটো কৰি নাই তো বাকী বাদ দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক লগৰ এটা আহিবা আছে আহি লওক অঁ চিধা হৈছে বাবা কয়াৰ পৰা আহিলা স্কুলৰ পৰা আহিলা পঢ়লা কি পঢ়লা এই পৰীক্ষা আছিল সৰুকৈ প্ৰশ্ন এটা পাছে কিমান পাছে 10 পাছে 55 এক নাজানা নেকি তই তোক পাছে কি মই তাকে সুধিছোঁ এই দেখছি গাইছ কলেজত গৈছে বোলে কলেজত স্কুল অঁ ডেকা ফাল্টু কৰছ কিন্তু তুমি ফাল্টু নহয় দেই অঁ কৰা নাই ফাল্টু কৰা নাই মোৰ ভুল হৈছে নে বাৰু যা না কি হয় নাই ৰখলো তই ডাঙৰ কিবা কৈ আছিলে কি কৈছিলি মানে কালি বোলে আমাৰ কিয় ইকনমিক্সৰ পৰীক্ষা আছে অঁ সিয়াৰ নাই কিয় লাউৰাৰ মানে সি কৈয়া কৈছে সিয়াৰ কিয় পলিটিকেল আছে পলিটিকেল গেলা কাবে লৈ অঁ দেখা চাইহে আছোঁ দেখছি না এনে কি জানা এই পলিটিকেল ল'ৰা ছোৱালী না এনেও পলিটিকেল শব্দটো জিয় হয়নে মানে অলপমান মানে অনুভৱটো সেনেকৈ আপিয়ে না যিমান যি ক'লেও বাবা একদম দাড়ি চাড়ি ৰাখি বেলেগ একদম কেনেকুৱা এই কেন্দুৰে যাব দেই তাৰ পৰা খুজিছোঁ মানে অলিন্দৰ পৰা অভিজিত খবৰ কেনে কাৰ মই মোৰ নাম দিনা নহয় হৃদাংকৰ ভাই মোবাইলটো চাৰ্জত লাগি ডিছপ্লে ভাল কৰিব দিলোঁ আৰু এতিয়া লগৰ কেইটাক বিচাৰি আছোঁ সেন্দে আমাক এৰি থৈ গুচি আহিলাকে ভাই তো তাকে ঘূৰি আছোঁ দিয়ক বিষ্ণু আৰু গাড়ী লগ কৰি দিছোঁ দিয়ক আপোনালোকে গেলি যাব আৰু মই মোবাইল এখন দোকানৰ পৰা লৈছিলোঁ নতুন মোবাইলটো দোস্ত গম বিশালখানে দাম কাপোৰ বেছি মানে কিনবা আহিছা না ঘূৰবা আহিছা মই এটাই কথা কওঁ মোবাইলটো চিধা থাকিল যদি দোকানখনত যদি কমকৈ মাল থাকলা হয় তেতিয়া বিচাৰি হ'লো এতিয়া বেছিকৈ মাল আছে না সেইকাৰণে বিচাৰি মানে চাই দোকানত আবি তই কি মোবাইলটো বাৰ কৰোঁ কাই থাকি গোটেই বিশালখন ওলা কি সৌৰভে হা গোটেই বিশালখন ওলা এটা চলা বেছি মানে তই কিনবা মতলব আছে না নাই শুন মই কওঁ এই মোক ক'বা দিয়ে মানে কি सिम काट कर देना চলাতে বিচাৰি পালোঁ আমি দামী পাওঁ না সৰু সৰু ডাঙৰ চলাৰ লগত ইটা কথা সনা চলাব লাগিব সনা হৈ দেখা আমি এতিয়া চাইছোঁ মানে চলাটো ঠিকে আছে মইতো মনা নাই দে এনে মনা নাই এই ডেকা এই বি মোৰ আগত কৰবা তো দোস্ত এইটো মানে একদম ভাল হৈ যাব ধুনীয়া একদম চাহ খাবা নাকি কওঁ आर पार नेदेखा কি নেদেখা आर पार नेदेखा বস্তুটো কি আছে মানে মাল ভিতৰত লুকে খাবাৰ ভিতৰত ঘৰত খলি হল চাহ খাই আছো বুলি বুজিছি নাকি কওঁ দোস্ত 1 ঘণ্টা ৰখলো বিশালত আমাৰ কাপোৰ চাহ হয় নাই কি কৰে
তো দোস্ত বিশালক আহি অন্য আকৌ ল'লোঁ সেইটো লৈ লৈছোঁ মানে ফুটবল খেলিব লাগিব সেফটি হেলমেট তো দোস্ত এনে হাৰৈছি বহাই গৈছি এই বাবা শুন দেখছো লুকাচনী খেলা পাৰিম নহয় এই দুটাক দেখছো আৰু এইটো ডেন্স মোৰ জিম চলে কোনবা এনে কাপোৰ চাৰ্ট কোনোবা আহিছিলে চাবা আহিছিল ক'ত গেলি আপি যাবা আহিছিলি হা এই গোটেই বিশালখন ঘূৰলি নে কিবা কিনছা তই কি তো বিশালৰ পৰা ডাইৰেক্ট আহি গ'লো আমাৰ কি ময়ূৰী হোটেল খাবি না কিনি কাপোৰ হোটেলত কাপোৰ বেছি বহুত ডাঙৰো যাব নালাগে ক্ষেত্ৰত টান হেন লাগব নে টান হ'ব নালাগে বেছি মানে অলপ শখ হেন টাইপৰ বঢ়িয়া হৈছে কৈছোঁ না একদম ধুনীয়া বিদায় মোৰ অৱগত চলা ফিক্স হৈ গ'লে আৰু দোকান বাগৰি বাগৰি এইটো কিমান ল'লা মোৰতো তুমি পাবাই বুলি বুজিৰ কালেকশ্যন আছে তো পাঠশালা কাইলৈ ক'ত আছে লোকেশ্যনটো দাদা কৈ দিব যোনটো আমাৰ তিৰুপতি মাৰ্কেট পাঠশালা তো আহি যাব ডিছকাউণ্টত দি আছে লাগিলে আহি যাব দক তো দোস্ত মোৰ কাৰণে ডিছকাউণ্ট পালা যদি ভিডিঅ' নাপালি লাগি ডিছকাউণ্ট নাপালা হয় অলপ দিন থাকলি 1200 কৈছিল টোটেল 1200 মাৰলা তোক দেখা পাই তোৰ ভিডিঅ' দেখা পাই আৰু কি ক'ম মই নকওঁ ইয়াৰ মোবাইল ভাল কৰা মেকানিক্স 18 ঘণ্টা ৰখলো এতিয়া ইটাক লৈ আহি মানে কালি পোহৰ হৈ যাব পোহৰৰ টাইমত দোকান খোলাৰ টাইমত লৈ গেলি আৰু ঘৰত বাহ ভৰাব বা নহয় ফলকা মা আছে তো দোস্ত অৱশেষত আহি পালে ঘৰত আহি পাই বিস্কুট হাতত আৰু এইপিনে চাহ তো ভিডিঅ'টো ইয়াত সমাপ্ত কৰি দিছোঁ তো ভিডিঅ'টো কি হৈছে মই নিজে নাজানো আছে কি বনালোঁ তো ভিডিঅ'টো চাওক এনজয় কৰক দক